ভিডিওটোত ক্লিক কৰিছে স্কিপ নকৰিব স্কিপ কৰিলে বহুত কিবা কিবি মিছ কৰিব নমস্কাৰ মই দেৱাশিষ গগৈ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেল ডিডাইছ ব্লগলৈ আছো পথাৰ মাজত দেখিছে আপোনালোকে আৰু পথাৰ মাজত আছো হয় কিন্তু আপোনালোকে এটা বিশেষ বস্তু দেখুৱাম আজি আপোনালোকে হয়তো আগতে দেখাই নাই এনেকুৱা বস্তু সো চাই থাকক ভিডিওটো নাজিৰাৰ ঘৰফলীয়া গাঁৱৰ এজন ব্যক্তিৰ এটা বিশেষ আৰ্ট ফৰ্ম আপোনালোকে আজি এই ভিডিওটোত দেখা পাব পথাৰৰ মাজত এটা বিশেষ আৰ্ট ফৰ্ম চাবৰ বাবে মই আৰু মোৰ বন্ধু ভাৰ্গৱ যোৱাকালি গৈছিলোঁ তাকে আজি আপোনালোকক ভিডিও আকাৰে প্ৰস্তুত কৰি আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ তেতিয়াহ'লে আহক চাওঁ এই বিশেষ আৰ্ট ফৰ্মটো মোৰ পিছফালে দেখিছে আপোনালোকে কোৰ মাৰি থোৱা মাটিডৰা কিন্তু এই মাটিডৰাতে আছে এখন বিশেষ ছবি আপোনালোকক হয়তো ড্ৰোন শ্বটত ভালকৈ দেখাবলৈ এটা ক্লিপ আছে এইটো চাই লওক তাৰপিছত ক'ব আপোনালোকে দেখিলে ড্ৰোন শ্বটটো কেনেকুৱা পালে এতিয়া প্ৰথমতে কমেণ্ট কৰি জনাওক আৰু আছো ইয়াত ড্ৰোন শ্বটটো বেলেগ ক্লিপৰ পৰা দাদা এজনে শ্বুট কৰিছিলে সেইটো পৰাই আপোনালোকক দেখুৱালোঁ যিহেতু আমাৰ ওচৰত ড্ৰোন নাই গতিকে আহি এটা জেগাটুকুৰাত উপস্থিত বিচাৰি আজি জেগাটুকুৰা আপোনালোকক দেখাওঁ বুলি আহিলোঁ আৰু এতিয়া আপোনালোকক যিজন ব্যক্তিয়ে এই ছবিটো অংকন কৰিলে এই কলাটো মানে ক্ৰিয়েট কৰিলে তেওঁক লগত আপোনালোকক চিনাকি কৰাই দিছোঁ আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ আমাৰ দিপজ্যোতি গগৈ দা নমস্কাৰ আমাৰ চেনেললৈ স্বাগতম এই আৰ্ট ফৰ্মটো ক্ৰিয়েট কৰিছিলে আপোনালোকে দেখিলে কিমান সুন্দৰ এটা আৰ্ট ফৰ্ম চ' শ্বেয়াৰ কৰক সকলোকে জনাওক এই বিষয়ে কোনো আৰ্টৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ইমান সুন্দৰকৈ পৰ্ট্ৰেইট অংকন কৰা তাকো এক্সট্ৰিম লেভেলত পথাৰত কোৰেৰে মাটি কাটি বনাইছে ভাবকচোন ইমান সহজ কাম হয় জানো সকলোৰে সাধ্যৰ হয় জানো ইয়াত চ' তাৰ বাবে এটা বিশেষ আগ্ৰহ এটা বিশেষ শক্তিৰ প্ৰয়োজন যিটো সকলোৰে তাত নাথাকে গতিকে বিগ চেলুট দীপজ্যোতি দাৰ বাবে আৰু এই ভিডিওটোৰ জৰিয়তে মই কলাগুৰু বিষ্ণু ৰাভাদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম দীপজ্যোতি দাৰ দ্বাৰা অংকন কৰা কেইখনমান বিশেষ পৰ্ট্ৰেইট তো চাই লওক এবাৰ গতিকে এই ভিডিওটোৰ জৰিয়তে আপোনালোকে দীপজ্যোতি দাৰ এটা বিশেষ টেলেণ্টৰ এটা ঝলক দেখা পালে চ' ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে জানে এই টেলেণ্টৰ বিষয়ে এই আৰ্ট ফৰ্মটোৰ বিষয়ে চ' মাষ্ট শ্বেয়াৰ পৰৱৰ্তী ভিডিঅ'ত দেখা হোৱাৰ আশাৰে আজিলৈ আহিছোঁ চাই থাকিব ডিডাইছ ব্লগ